গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু এতিয়া ৰাতিপুৱা প্ৰায় 5মান বাজিছে। মোৰ সোনকালে চকু খুলি গ'ল, সেইকাৰণে মই অকণমান মৰ্ণিং ৱাক কৰি আহিলোঁ। তাৰপিছত মৰ্ণিং ৱাক কৰি আহি ঘৰৰ সাৰা মোচা কামখিনি আৰম্ভ কৰিলোঁ। বিশেষকৈ মই ইমান সোনকালে নুঠোঁ, কিন্তু আজি মোৰ টোপনি বহুত সোনকালে ভাঙি গ'ল, সেইকাৰণে উঠিলোঁ। আৰু উঠি পেলাই অকণমান মৰ্ণিং ৱাক কৰি আহিলোঁ, ফ্ৰেছ ফিল হ'ল। তাৰপিছত আহি চোতাল ঘৰ সাৰিলোহি। তাৰপিছত আমাৰ ঘৰৰ আগফালে এডাল নিম গছ আছে। মই ভাবিলোঁ আজি মূৰ ধুম, যিহেতু তেল লগাই থৈছোঁ। নিম গছৰ পৰা কেইটামান পাত ছিঙি আনিলোঁ আৰু এইখিনি মই কি কৰিম, বইল কৰিম। তাৰ বইল কৰাৰ আগতেই মই এতিয়া ভিতৰ ঘৰো সাৰিব লাগিব। তো ভিতৰ ঘৰ সাৰি লওঁ আৰু চাফা চিকুণ কৰি লওঁ। হেল্ল' গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ পুনৰবাৰ। আৰু আজি হৈছে দেওবাৰ, ছানডে, ৰবিবাৰ, মানে বন্ধৰ বাৰ। কিন্তু মোৰ কাৰণেতো সকলোখিনি বাৰেই এতিয়া বন্ধৰ নিচিনা হৈ আছে। হাঁহ মুৰ্গী মাত শুনিব। আৰু মোৰ কাৰণে এতিয়া বন্ধৰ বাৰেই হৈ আছে, কিয়তো স্কুল এতিয়া বাদেই দিয়া হ'ল প্ৰেগনেঞ্চিৰ কাৰণে। আৰু সেইকাৰণে ঘৰতে আছোঁ। ভাবিলে এটা ব্লগ শ্বেয়াৰ কৰোঁ। ৰাতিপুৱা উঠিলোঁ আৰু এনেই মই ইমান সোনকালে উঠা নহয় বাৰু, এতিয়া দেৰিকৈ উঠা হৈ আছে। কিন্তু আজি নাজানো কিয় 4টামান বজাৰ পৰাই মই সাৰ পাই আছোঁ। আৰু সেইকাৰণে 5টামান বজাত মই উঠিলোঁ আৰু মৰ্ণিং ৱাক কৰিব গ'লোঁ তেনেকৈ অকণমান। তাৰপিছত এতিয়া প্ৰায় 7মান বাজিছে। গা পা ধুলোঁ মই। গা পা ধুই এতিয়া মই গৰম পানী অকণমান খাই আছোঁ। তো গা পা ধুলোঁ, এতিয়া গৰম পানী খাই আছিলোঁ। কিন্তু মোৰ মূৰত একদম তেল লগাই থোৱা আছে, ফনিয়াই থোৱা হৈছে, কিন্তু তেল লগাই থোৱা হৈছে। এল'ভেৰা জেল আৰু কোকোনাট অইল লগাই থৈ দিছোঁ। কিন্তু এতিয়া নুধুওঁ, কাৰণ মই অকণমান কেইদিনমানৰ আগতহে মই কাহটো ভাল পাইছোঁ। মোৰ প্ৰায় তুলসী পূজাৰ সময়ত দিনাৰ পৰা, মানে বিহু দিনাখনৰ পৰাই মোৰ কাহ আৰম্ভ হৈ গৈছিলে, জ্বৰটো এদিনতে ভাল হৈ গৈছিলে, কিন্তু কাহটো ভাল হোৱা নাই। যিহেতু এতিয়া মেডিচিন কোনো খাব নোৱাৰি, সেইকাৰণে ইমান সোনকালে ভাল হোৱা নাছিলে। তো গৰম পানী আৰু মালিচ আৰু ডিঙিত কাপোৰ মাৰি মাৰি থকাৰ পিছতহে ভাল হৈছে। সেইকাৰণে মই ৰাতিপুৱা যেতিয়া গা ধুইছোঁ, এতিয়া মই মাথাটো ধোৱা নাই। অকণমান দেৰি যেতিয়া ৰ'দটো ভালকৈ ওলাব, তেতিয়া মানে মূৰটো ধুম বুলি ভাবিছোঁ। আৰু ৰাতিপুৱা যে দেখাইছিলোঁ নিম পাতখিনি, সেইখিনি বইল কৰিব আছে। আৰু সেইখিনি বইল কৰি তাৰ পানীখিনি লগাম, কিয়নো তেতিয়া মানে কি খজুতিটো অকণ কম হয়। মোৰ স্কেল্পটো বহুত ইচিং হয়, মানে খজুতি হয়। আৰু সেইকাৰণে নিমপাতখিনি বইল কৰিছোঁ আৰু লগাব লাগিব। চুলি ধোৱাৰ পিছত সেইখিনি পানী দি এবাৰ মূৰটো ধুই দিম। আৰু দিনটোৰ ব্লগ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ ব্লগটো চাই থাকিব শেষলৈকে। আৰু এতিয়া পাকঘৰত আহি গ'লোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনাবৰ কাৰণে। মই ইয়াতে অকণমান ভাত ভাজিছোঁ এটা আলুৰ সৈতে, আৰু ইটো চাইডৰ গেছত মই ইয়াত নিম পাত বইল কৰিছোঁ চুলিত লগাবৰ কাৰণে। ৰাতিপুৱা ব্ৰেকফাষ্ট হোৱাৰ পিছত, তাৰপিছত 12টামান বজাত মই ইয়াত ভাতৰ ৰেডি কৰিলোঁ। ইয়াতে ৰঙালাও আলু চয়াবিন ভাজি থৈছোঁ, মানে কাটি থৈছোঁ। আৰু ইয়াত চাউলত অকণমান পানী দি থৈছোঁ। চাউলত পানী দি থৈ পেলাই বনালে চাউলখিনি বহুত ধুনীয়া হয় আৰু ভাত হৈ গ'ল। খালোঁ আৰু তাৰপিছত ব্লগ কৰাই নাই আৰু একদম আবেলি উঠিছোঁ। আবেলি এতিয়া আন্ধাৰেই হ'ব হ'ল। তো দৰ্জাখিনি মাৰি আৰু সন্ধিয়াৰ চাকি ধূপ জ্বলোৱাৰ আৰম্ভণি কৰিলোঁ। চাকি ধূপ জ্বলোৱাৰ পিছতে আমাৰ ইয়াত চাহ খাবলৈ বিচাৰে। তো মই মোৰ কাৰণে গাখীৰ গৰম কৰি থৈছোঁ আৰু লগতে চবৰ কাৰণে ইয়াত চাহ বনালোঁ আৰু চবেই মিলি চাহ ভালকৈ খোৱা হয়। ৰাতিপুৱা
দুইটাত পানী কোনটোৱে কিবা আধা আধা আঁকি থোৱাই আছে ষ্ট্ৰবেৰীটো খা পানীত ডুবাই লোৱা এতিয়া মই গাখীৰ আনোগৈ গাখীৰ খাবানে নাই তুমি সুদা গাখীৰ খাবা নে হৰলিক্স দি খাবা সুদা গাখীৰ খাবা আৰু অকণমান কালাৰত ব্ৰাছডাল ডুবাই দিয়া নকৰিবা টেবুলখনত নকৰিবা ভাল পোৱা নে পঢ়ি ভাল পোৱা হয় জানো এতিয়া গাখীৰখিনি খাই দিয়া লিখি লওঁ নে আঁকি লওঁ এই আঁকিব বিছনাখন পাৰি লোৱাৰ লগে লগে ৰুমটোৰ আধা আধি কাম হৈ যোৱা নিচিনা লাগে আৰু এইখন বিছনা চাদৰ বহুত ভাল মিছ'ৰ পৰা লৈছিলোঁ 300 টকাত আৰু বহুত ধুনীয়া বিছনা চাদৰ পালোঁ তাৰপিছত চাহ খালোঁ চাহ বিস্কুট তাৰপিছত আৰু সেয়া দুপৰীয়া আকৌ আগৰখিনি নিচিনাই ভাতৰ ৰেডি কৰিলোঁ একদম ভাতৰ ক্লিপ দেখাইছোঁ ইয়াতে মই মৰিচা শাক বনাইছোঁ আৰু কাচকল ভাজিছোঁ লগতে দালি আছে আৰু পিঁয়াজ আছে তাৰপিছত খোৱা বোৱা হৈ যোৱাৰ পিছত মোৰ ফ্ৰী টাইম আছিলে মই ভাবিলোঁ মই আজি গডৰেজটো মানে
এতিয়াও চোৱা নাই, চাগে নেকি এতিয়াও কিছুমান ৰেণ্ডম বস্তু সোমাই আছে বহুত, সেইখিনি মই পিছত কৰিম, একেদিনাখন কৰিব নোৱাৰোঁ। আৰু এয়া হৈছে পিছদিনাৰ ক্লিপ, মানে 1 তাৰিখৰ, আৰু 1 তাৰিখে মোৰ মানুহজনৰ জন্মদিন আছিলে। জন্মদিন পাতিম বুলিতো ভবা নাছিলোঁ, কিন্তু ঘৰত সৰু ল'ৰা ছোৱালী আছে যিহেতু সেইটো কাৰণে অকণমানকৈ চেলিব্ৰেট কৰিলোঁ ঘৰৰ মানুহে, ফেমিলিৰ লগত। তুমি হেপী বাৰ্থডে ক'লা জানো এতিয়ালৈকে? নাই কোৱা। এতিয়া কি খাম আমি? কি বনাই আছোঁ? নাক মুচিছে চা। কেক 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 খাবানে নাই? মাতা আকৌ মনটো খুৰা। Thank you. Ya, kata mata dia. Happy birthday কি কোৱা? Thank you. ক'ব লাগিব আকৌ তাক। ক'ব লাগিব তাক হেপী বাৰ্থডে বুলি। কি হ'ল? দি দিয়া গিফ্টটো আকৌ। আৰু দে লগাই দে যা। ই বেৰ চুকত লুকাই আছে। দে দে দিগে যা 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 তই দে গৈ। তই কিয় আনিছিলি এইটো তেন্তে? দে ক হেপী বাৰ্থডে ক। অঁ হ'ব দে আহ। তো ল'ৰা ছোৱালীকেইটা কেক খাওঁ বুলি কোৱাৰ কাৰণে ঘৰতে এটা ময়দাৰে কেক বনোৱা হ'ল, বৌয়ে বনাইছে কেকটো, আৰু এতিয়া সৰুকৈ এনেই কেকটো কাটিব আৰু। বগাই ধৰ আকৌ তোৰ থাকি যাব নহ'লে। টু ইউ হেপী বাৰ্থডে টু ইউ। এইটো খালি মাকৰ হেৰি মনটো খুৰা হেপী, মোৰো খুৰা হ'ল গৈ। দে খোৱা, তুমি অকণ খুৱাই দিয়া, মনটো খুৱাই দিয়া অকণমান দে। সেইকণ খাই তাৰ খোজ। দেখাই নাছিল।